পুনৰ এটি নতুন ৰেচিপি লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটি নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটোৰ নাম হৈছে চুজিৰ হালৱা। আজি মই আপোনালোকক দেখুৱাম যে খুব কম সময়ৰ ভিতৰত চুজিৰ হালৱা কেনেদৰে বনাব পাৰি। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক আমি পলম নকৰি ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। চুজি হালৱাৰ বাবে কি কি লাগিব মই এবাৰ দেখুৱাই দিছোঁ। এবাটি চুজি, সোৱাদ অনুযায়ী চেনি, অলপ বাদাম, এটা ঘিউ বটল, কেইটামান তেজপাত, কেইটামান ইলাচি আৰু এয়া দেখিছে গাখীৰ, গৰম গাখীৰ। এইখিনিয়ে লাগিব আমাৰ চুজি হালৱাৰ বাবে। কেৰাহীটো মই গেছত বহাই দিছোঁ আৰু গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ লগে লগে ঘিখিনি তাত দি দিছোঁ আৰু ঘিখিনি গৰম হোৱাৰ লগে লগে চুজিখিনি মই তাত দি দিছোঁ আৰু হেতাৰে ভালদৰে লৰাই দিছোঁ যাতে গোটেই ঘিখিনি গোটেই চুজিখিনিত মিলি যায় আৰু এনেকৈ লৰাই আছোঁ। তেজপাতখিনি এতিয়া তাত দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু বাদামখিনিও ঠিক তাতে দি দিছোঁ। দি ভালদৰে লৰাই দিছোঁ। চুজিখিনি খুব ঘনাই ঘনাই লাগি থাকিব লাগিব, যিহেতু কেৰাহীত তলত লাগি যাব নালাগিব। পুনৰ আকৌ এবাৰ হেতাৰে গোটেই চুজিখিনি ভালদৰে লৰাই দিছোঁ আৰু খুব ঘনাই ঘনাই এনেদৰে লাৰি থাকিব লাগিব যাতে চুজিখিনি কেৰাহীত লাগি নাযায়। আৰু ভালদৰে ভাজিব লাগিব। এই চুজি হালৱাৰ ৰেচিপি খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বনাই খাবচোন, খুব কম সময়ৰ ভিতৰত সুন্দৰ এটি ৰেচিপি হয়। চুজিখিনি প্ৰায় ভালদৰে ভাজা হৈছে আৰু ইয়াৰ লগে লগে মই চেনিখিনি তাত দি দিছোঁ। আৰু হেতাৰে ভালদৰে লৰাই দিছোঁ। এতিয়া মই গৰম গাখীৰখিনি ইয়াত দি দিছোঁ আৰু হেতাৰে চুজিখিনি ভালদৰে লৰাই দিছোঁ। আৰু আপোনালোকে দেখিছে চুজিৰ হালৱা প্ৰায় ৰেডি হৈছে খাবলৈ। আৰু খুন্দি থৈ দিয়া এলাচি কেইটাও ইয়াৰ লগত দি দিছোঁ। দি ভালদৰে হেতাৰে লৰাই দিছোঁ। এয়া আমাৰ চুজি হালৱা প্ৰায় ৰেডি। আৰু এতিয়া মই এইখিনি এটা পাত্ৰত নমাই থৈ দিছোঁ। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি মোৰ চুজি হালৱাৰ ৰেচিপি। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোৰ নেক্সট আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকৰ স্ক্ৰীনত
দেখিবলৈ পাব। ধন্যবাদ।